हेलो गाइस लाकी टेक यूट्यूब चैनल সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক জিমেইল একাউন্ট কেনেকৈ বনায় তাৰ বিষয়ে জনাম। প্ৰথমতে আপোনালোকে সেটিংত যাব, সেটিংত গৈ আহি থাকিব আপোনালোকে মই J7 ত দেখাই আছো আপোনালোকক। ইয়াত আপোনালোকে একাউন্টত যাব, একাউন্টত গৈ এড একাউন্ট কৰিব আৰু ইয়াত আপোনালোকে গুগলটো সিলেক্ট কৰিব। গুগলত সিলেক্ট কৰাৰ লগে লগে আপোনালোকক এখন নতুনকৈ ইন্টাৰফেস দেখাব। চাই থাকক ভিডিঅ'টো শেষলৈকে চাব, তেতিয়াহে বুজি পাব, নহলে কেনেকৈ কি কৰিব লাগে বুজি নাপাব। তো চেকিং ইনফৰমেশন হৈ আছে। এতিয়া আপোনালোকে ইয়াত দেখিছে নহয়, ক্ৰিয়েট একাউন্টত আহিব, তলত আহিব ক্ৰিয়েট একাউন্ট। কোনে নতুনকৈ খুলিব লাগিব যেহেতুকে সেইটো কাৰণে আপোনালোকে ক্ৰিয়েট একাউন্টত আহিব। ক্ৰিয়েট একাউন্ট ইয়াত মাই সেলফ কৰিব, ফৰ মাই সেলফ। ইয়াত আপোনাৰ নাম দিব আৰু তলত টাইটেল দিব, আৰু মই টাইটেল দি দিছো আৰু নেক্সট কৰি দিব। নেক্সট কৰা পাছত ইয়াত ডেট অফ বাৰ্থ পঢ়াব। ডেট অফ বাৰ্থটো এজ ইউ লাইক আপোনালোকে চাই মেলি দি দিব। ইয়াত সিলেক্ট কৰিব, মেল হলে মেল, ফিমেল হলে ফিমেল, আৰু নেক্সট কৰিব। নেক্সট কৰা পাছত আপোনালোকৰ একাউন্টটো হৈ গৈছে। কোনটো একাউন্ট সিলেক্ট কৰিব তাত ক্লিক কৰি আকৌ নেক্সট কৰিব আৰু ইয়াত পাছৱৰ্ড দি দিব। মই মোৰ পাছৱৰ্ড ইয়াত ভৰাই দিছো, পাছৱৰ্ড ভৰাই আকৌ নেক্সট কৰি দিছো আৰু ইয়াত কৰিব ইয়েস আই এম ইন, আকৌ কৰিব নেক্সট, আকৌ তললৈ আহি আই এগ্ৰি, কৰাৰ পিছত অলৰেডি গুগল একাউন্টটো হৈ গৈছে। ইয়াত একসেপ্ট কৰিব। ইয়াত একসেপ্ট কৰাৰ পিছত চেকিং ইনফৰমেশন হৈ আছে। অলৰেডি জিমেইল একাউন্ট হৈ গৈছে আৰু বেক কৰিব। বেক কৰি আপোনালোকে চেক কৰি ল'ব পাৰিব যে ইয়াত আপোনালোকে গুগলত ক্লিক কৰি দিলে আপোনালোকৰ জিমেইল একাউন্ট দেখাই আছে। সো এনেকৈ জিমেইল একাউন্ট বনাই ল'ব পাৰিব খুব কম সময়ৰ ভিতৰতে। তো ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।